বিয়াখন মোৰ নিজৰ মতেই নহ'ল। আমি পানী তুলিব যাওঁ দেই। রজার মহাদয় শুভক্ষণে যাত্রা করি জুৰুন দিয়া গৈ খাৰুলোৱা মনি কুন্দল হাতে হৰি হেই বিয়া মন্দিৰতহে পিছত দিম দে পাৰ্টি ৰকচোন ৰক ভণ্টি ওলাইছ নে মই জানো তই তাক কেতিয়াও পাহৰিব পৰা নাই চা মই বৰ কষ্টত বিয়াখন পাতিছো কিন্তু মায়ে যি কয় মই তাকে শুনিব লাগিব তই বুজিছনে নাই ভণ্টি তই এনেকে থাকিলে নহ'ব আৰু তহঁতক আৰু চিনি পাবলৈ বাকী নাই তহঁত বহুত বেয়া কেনেকৈ তোক মই বুজাওঁ চব শেষ হৈ গ'ল কি হ'ল এই কিমান বছৰ তই তাইৰ মাকজনী হৈ পেলাই তই তাইৰ বয়সো নাজান তই বিয়া দিব আহিছ একো নহয় আমি আছো নহয় ভগৱানে যি কয় চব ভালৰ বাবেই কয় এনেও সৰুতে বিয়া হোৱা মোৰ কোনো মনো নাছিল হয় দে এতিয়াতো মই মাৰ কথাও পেলাব নোৱাৰো চাচোন পিছে যি হ'ল ভালেই হ'ল দে সেইটোৱে ময়ো বহুত ভাল পাইছো জান হিমন্ত মামাই যি কৰিছে ভালে কৰিছে দে চৰকাৰে জানো আমাৰ কিবা বেয়া ভাবে নাভাবে চব ভালেই ভাবে এনেও সেই ল'ৰাটোৰ লগত বিয়া হ'বলৈ মোৰ কোনো মনো নাছিল ইমান মোৰ বয়সো নহয় হয় দে যি হ'ল ভালেই হ'ল নমস্কাৰ আপোনালোকক এটা আহ্বান কৰিছো যে আমাৰ এই ছবিখনৰ দ্বাৰা আপোনালোকে নিজৰ সন্তানক ইমান সৰু কালতে বিয়া যাতে নিদিয়ে সেইটোকে আমি বুজাব খুজিছো আৰু যিমান সৰুতে বিয়া দিব আৰু সেইকাৰণে আপোনালোকে সকলোৱে এটাই গম পাব লাগিব যে আপোনালোকৰ ল'ৰা ছোৱালীক কেতিয়াও সৰুতে বিয়া দিব নহ'লে যদি আপোনালোকে এইটো ভিডিঅ' ভাল পাইছে আমাক কমেণ্ট কৰি জনাব যে আমি বাল্য বিবাহৰ পাছত আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ আৰু যদি আপোনালোকৰ চাবলৈ মন আছে আমাৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যাতে জনাই দিয়ে আমি কেনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ আমি এতিয়া বহুত ভাল পাম আৰু নেক্সট এপিছডটো যদি আপোনালোকে চাব পাৰে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো